নমস্কাৰ। কাঞ্চন, কামিনী আৰু কীৰ্তি। কাঞ্চন মানে হ'ল সোণ, কামিনী মানে হ'ল তিৰতা আৰু কীৰ্তি মানে হ'ল যশস্য, মান, সন্মান। এই তিনিটা বস্তুৰ প্ৰতি সংসাৰৰ প্ৰতিজন ব্যক্তিয়ে লালায়িত। ভাগৱত গ্ৰন্থৰ মহানায়ক পৰীক্ষিত মহাৰাজৰ বিপৰ্যয়ৰ মূল কাৰণ হ'ল কাঞ্চন। কাঞ্চন মানে সোণ। যেতিয়া জৰাসন্ধ বধ কৰিলে ভীমৰ দ্বাৰা, জৰাসন্ধৰ যিটো সোণৰ মুকুট, এই সোণৰ মুকুটটো জগতৰ আটাইতকৈ সৌন্দৰ্যশালী সোণৰ মুকুট। যি সোণৰ মুকুটটো মহাৰাজ যুধিষ্ঠিৰে ধুনীয়া দেখি তেওঁৰ সৰু ভাতৃ নকুল আৰু সহদেৱক দেখুৱাবৰ কাৰণে লৈ আহিল। আৰু যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ শেষ হোৱাৰ পিছত তেওঁ ৰাজসিংহাসনত বহিলে, কিছু বছৰ পাছত সেই ৰাজপাট পৰীক্ষিত মহাৰাজৰ হাতত দি তেওঁলোকে স্বৰ্গলৈ গমন কৰিলে। আৰু সেই সোণৰ মুকুটটো এটা কাঠৰ বাকচত ধুনীয়াকৈ সংৰক্ষণ কৰি থোৱা আছিল। পৰীক্ষিত মহাৰাজ ৰজা হ'ল। ৰজা হোৱাৰ বহু বছৰ পিছত তেওঁ এদিনাখন তেওঁলোকৰ যিটো ষ্ট'ৰ হাউচ, সেই ষ্ট'ৰ হাউচটো চাবলৈ মন গ'ল। সেই সংগ্ৰহালয়টোত তেওঁলোকে থোৱা সমস্ত বস্তুবিলাক তেওঁ চাবলৈ ইচ্ছা কৰিলে। এটা কাঠৰ বাকচত সেই জৰাসন্ধৰ সোণৰ মুকুটটো দেখা পালে। যি ধুনীয়া সোণৰ মুকুটটো, এই ধুনীয়া সোণৰ মুকুটটো দেখি মহাৰাজ পৰীক্ষিতৰ সেই সোণৰ মুকুটটো তেওঁ পিন্ধিবলৈ মন গ'ল। আৰু সেই সোণৰ মুকুটটো পিন্ধি লোৱাৰ লগে লগে তেখেতে স্থান দিয়া সেই সোণৰ মুকুটৰ কলি তেখেতৰ বিবেকত প্ৰৱেশ কৰিলে। আৰু সেই কলিৰ প্ৰভাৱত তেওঁ মৃগয়া স্বীকাৰ কৰিবলৈ গ'ল। আৰু মৃগয়া স্বীকাৰ কৰিবলৈ গৈ তৃষ্ণাতুৰ হৈ ব্ৰহ্ম সমাধিস্থ ঋষিৰ গলত সাপ মেৰিয়াই দি মুখেৰে অপবাক্য অপব্যৱহাৰ কৰি শাপগ্ৰস্ত হ'ল। ধন্যবাদ।